প্ৰথমতে আমি গাহৰি মাংসখিনি ভালদৰে বইল কৰি ল'ম। বইল কৰাৰ সময়ত তাত আমি অলপ পৰিমাণৰ নিমখ দি দিম। তেনেকৈ আমি বইল কৰি ল'ম আধা ঘণ্টামান। বইল কৰা হৈ গ'ল মাংসখিনি। তাৰপিছত লাগিব আমাক পিঁয়াজ দুটা ল'ব, এটা কাটি ল'ব সৰু সৰুকৈ আৰু পিচি ল'ব ইয়াৰ নহৰু, আদা আৰু পিঁয়াজ নহৰু পেষ্ট এক্সট্ৰাকৈ। তাৰপিছত আলু ল'ম, আলু মই দুটা লৈছোঁ। তাৰপিছত ইয়াত লাই শাক মই দুমুঠি লৈছোঁ, কটা নাই, ভালদৰে ধুই লৈছোঁ, ধুই পিনি মোহাৰি দিছোঁ। তাৰপিছত আমাক লাগিব এইকেইটা মছলা, নাম দেখিছে আপোনালোকে, মই কৈ নিদিওঁ আৰু। তাৰপাছতে ভালদৰে কেৰাহীখন গৰম হ'ব দিলোঁ। গৰম হ'বলৈ দিয়াৰ পাছতে আমি ইয়াত মিঠাতেল দি দিছোঁ। মিঠাতেল খুব বৰ বেছিকৈ নিদিওঁ, কাৰণ গাহৰি মাংসৰ পৰা বহুতখিনি তেল ওলায় যিহেতু, সেইবাবে মই অলপ মিঠাতেল কমকৈ দিছোঁ। তাৰপাছতে আমি ইয়াত সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ভালদৰে লৰাই দিব যাতে ৰঙচুৱা হয়। তাৰপাছতে আমি ইয়াত কাটি থোৱা গোটা নহৰু কেইফুটামান দি দিছোঁ। তাৰপাছতে ভালদৰে আমি লৰাই দিম। তাৰপাছতে আমি ইয়াত দিম মছলা 4টা দিম। ইয়াত গৰম মছলা, মিট মছলা আৰু ৰেড চিলি পাউডাৰ আৰু জিৰা পাউডাৰ, তাৰ অলপ অলপ পৰিমাণৰ দি দিব আপোনালোকে। তাৰপাছতে আমি ইয়াত দিম আদা নহৰু আৰু পিঁয়াজৰ বনাই থোৱা পেষ্ট। তাৰ আধা দিম, আধা থৈ দিব, পিছত লাগিব। ইয়াৰ আধা দিলোঁ। আধা দি গেছটো অলপ বঢ়াই দিব। তাৰপিছতে এনেকৈ ভালদৰে লৰাই দিব যাতে ৰঙচুৱা হয় আৰু তাৰ পৰা সেই মছলাৰ গোন্ধটো ধুনীয়াকৈ ওলায়। ভালদৰে লৰাই থাকিব। তাৰপিছতে পৰিমাণৰ নিমখ দি দিব, যিমান আপোনালোকে গম পাবই নিশ্চয় ইয়াত নিমখ কিমান, মাংসত কিমান নিমখ দিব লাগে। তাৰপিছতে হালধি দি দিব পৰিমাণ অনুসৰি। তাৰপিছতে বইল কৰা গাহৰি মাংসখিনি ইয়াত ঢালি দিব। তাৰপিছত ভালদৰে লৰাব যাতে গোটেই মাংসখিনি হালধি, নিমখ, মছলা আদি গোটেইখিনি লাগে ভালদৰে তাত। ভালদৰে লৰাই দিব, লৰাই দিয়ে থাকিব। এইখিনি ভালদৰে লৰাই লোৱা হৈছে। তাৰপিছতে আমি ইয়াত আলু দি দিলোঁ। আলুখিনি বইল কৰিব নালাগে, কেঁচা কাটি থোৱা আলু দিব। মই দুটা লৈছোঁ যিহেতু, দুটা আলু সৰু সৰুকৈ যিটো চাইজত মাংসত দিয়া চাইজত মই কাটি পিনি ইয়াত দি দিছোঁ। এইখিনি ভালদৰে সানি ল'ব যাতে ইয়াতো গোটেই মা মছলাখিনি লাগে মানে ভালদৰে। তাৰপিছতে আমি ঢাকি দিম। 10 মিনিটৰ পিছত আকৌ সেই বাকী থকা আদা নহৰু পিঁয়াজৰ পেষ্টখিনি দি দিব, কেঁচাখিনি। সেইটো এটা ধুনীয়া সোৱাদ আহে, সেইকাৰণে আধা থৈ দিছিলোঁ মই মাজত দিবলৈ। তাৰপাছত আমি লাই শাকখিনি দি দিম। আচলতে প্ৰথমতে লাই শাকখিনি বহুত বেছি যেন লাগিব, কিন্তু পিছত সেইখিনি পমি যায় যিহেতু, সেইকাৰণে মই দুমুঠি লৈ পিনি ভালদৰে হাতেৰে মোহাৰি দিছিলোঁ, মোহাৰি ভাঙি দিছোঁ। গোটেইখিনি লাই শাক দি দিব। তাৰপাছতে গোটেই লাই শাকখিনি দিয়াৰ পাছত আমি ভালদৰে আকৌ লৰাই দিম যাতে লাই শাকখিনিতো গোটেই মছলাখিনি লাগি ধৰে ভালদৰে। এতিয়া ইয়াত জলকীয়া দিব লাগিব। জলকীয়া নাই, মই এতিয়া আনিবলৈ যাওঁ। আচলতে এয়া আমাৰ আগফালে সৰুকৈ মই টাবতে ৰুইছে দেউতাই, মানে আমাৰ জলকীয়া, খুন্দু জলকীয়া লাগিছে। এয়া খুন্দু জলকীয়া পকি আছে কেইটামান। আচলতে ভাল আৰু জলকীয়া ঘৰত নাথাকিলে পুটুককৈ ছিঙি ল'ব পাৰোঁ ভাত খাব সময়তে। ইয়াত মই ছিঙি ল'লোঁ জলকীয়াকেইটা, বেছি নালাগে, 3টামান হ'লেও হয়। ভালদৰে ধুই ল'লোঁ, তাৰপিছতে দি দিলোঁ ইয়াত। দেখিছে একদম পূৰা ধুনীয়া সোৱাদ আহিব, আৰু খুন্দু জলকীয়া অলপ জ্বলা বেছিয়ে। এয়া লৰা হৈ গ'ল, দেখিছে নে? লাই শাকখিনি ইমান দিছিলোঁ আৰু কমি পিনি ইমান অকণমান হৈ গ'ল। পমি যায় আচলতে লাই শাক। তাৰপিছত ভালদৰে লৰাই দিয়াৰ পাছত আপুনি ঢাকি দিব। ঢাকি আকৌ মই খুলি চাইছোঁ, দেখিছে? এয়া দেখিছে হৈ গ'ল আমাৰ গাহৰি মাংস।